নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল দিগন্ত ফিন্সপেয়াৰলৈ। ফ্ৰেণ্ডছ, থিওডৰ ৰুজভেল্টে কৈছিল, পিপল ডোণ্ট কেয়াৰ এবাউট হাউ মাছ ইউ নো আনটিল দে নো হাউ মাছ ইউ কেয়াৰ। ফ্ৰেণ্ডছ, পৃথিৱীৰ প্ৰত্যেকৰে মাইণ্ডছেট বেলেগ বেলেগ। প্ৰতিজন ব্যক্তিভেদে প্ৰতিজন মানুহৰ জীৱন ধৰণৰ মানদণ্ড, প্ৰতিজন মানুহৰ চিন্তাধাৰা, প্ৰতিজন মানুহৰ ৱে অফ থিংকিং সকলোবোৰ বেলেগ বেলেগ। কিন্তু তথাপিও আমি আমাৰ এই সমাজত বা আমি আমাৰ লগ বন্ধুৰ লগত চলিব লাগে, মিলিব লাগে। এই ক্ষেত্ৰত কি হয়, আমি কেতিয়াবা আমাৰ লগ বন্ধুৱে হওক বা ছ'চাইটিতে আমি কেতিয়াবা কিছুমান বিশেষ সমস্যাৰ সন্মুখীন হওঁ। অৰ্থাৎ যেতিয়া আপুনি আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত থাকিব বা আপুনি আপোনাৰ ফ্ৰেণ্ডছৰ লগত আপুনি কথা পাতিব, কেতিয়াবা আপোনাৰ মতানৈক্য হোৱা দেখা যায় বা কেতিয়াবা আপোনাৰ কথা কাৰোবাৰ পচন্দ নহ'বও পাৰে। এনেদৰে বা আপুনি আপোনাৰ ভাৱধাৰাৰ লগত, আপোনাৰ চিন্তাধাৰাৰ লগত অইন মানুহৰ চিন্তাধাৰা কাৰোবাৰ নিমিলিবও পাৰে। যিহেতু আমাৰ প্ৰত্যেকৰে চিন্তাধাৰা বেলেগ বেলেগ, আমাৰ জীৱন দৰ্শন বেলেগ বেলেগ। গতিকে ফ্ৰেণ্ডছ, যেতিয়া আমাৰ কথা বতৰা বা যেতিয়া আমাৰ চিন্তাধাৰা আমাৰ এজন বন্ধু বা অন্য এজন মানুহৰ লগত নিমিলে, তেতিয়া আমি কেতিয়াবা বা আমাৰ মতানৈক্য হোৱা দেখা যায়, তেতিয়া আমাৰ মনত কেতিয়াবা দুখ উপজে। আৰু হয়তো এনেকৈ বহু ক্ষেত্ৰত ইয়ে আমাৰ এনজাইটি সৃষ্টি কৰে। গতিকে ফ্ৰেণ্ডছ, আমি আমাৰ জীৱনত আমি কিছুমান বিশেষ পইণ্টৰ ওপৰত যেতিয়া আমি গুৰুত্ব আৰোপ কৰিম, অৰ্থাৎ পৃথিৱীৰ যিসকল ছাকচেছফুল পিপল আছে, সেই প্ৰতিজন মানুহে কিন্তু আমাৰ প্ৰতিজনৰে ভিতৰত সুপ্ত অৱস্থাত লুকাই থকা আমাৰ যি শক্তি, এই শক্তিক জানিব পাৰিছে, ডিস্কভাৰ কৰিছে। আৰু সেইসকল ব্যক্তিয়ে কিন্তু বহুগুণে আগবাঢ়ি গুচি গৈছে। ঠিক সেইদৰে আমি আমাৰ ভিতৰত থকা যি ইনাৰ পাৱাৰ আছে, অৰ্থাৎ আমাৰ যি সেই বিশেষ কিছুমান গুণ আছে, যেতিয়া আমি সেই গুণবোৰ জানিম, বুজিম, তেতিয়া আমি আমাৰ লগ সংগ, আমি আমাৰ সমাজত সুন্দৰভাৱে আমাৰ জীৱনটো আগুৱাই লৈ আমি প্ৰত্যেকৰে লগত এটা হেল্থি বা এটা সুস্থ জীৱন যাপন কৰিব পাৰিম। গতিকে ফ্ৰেণ্ডছ, আহকচোন আজি আমাৰ এই ভিডিঅ'টোত আমি সেই বিশেষ পইণ্ট 5টাৰ বিষয়ে আমি আলোচনা কৰোঁ, যি পইণ্টৰ জৰিয়তে, যি বিশেষ দিশসমূহৰ জৰিয়তে বা অধ্যয়নৰ জৰিয়তে আমি আমাৰ এটা সুস্থ সবল সুন্দৰ জীৱন আমি আমাৰ বন্ধুবৰ্গৰ লগতেই হওক বা আমি আমাৰ সমাজতে আমি সুন্দৰভাৱে চলিব পাৰোঁ, যিয়ে আপোনাক মানসিক প্ৰশস্তি বা মানসিক হেপিনেছ বা আপোনাক মানসিক সন্তুষ্টি প্ৰদান কৰিব। ফ্ৰেণ্ডছ, প্ৰথমতে আমি এই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আমি সদায় এটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব, অলৱেজ কিপ ইয়ৰ ৱৰ্ডছ। অৰ্থাৎ আপুনি যদি কাৰোবাক কথা দিছে, সেই কথাটো কিন্তু আপুনি ৰাখিব পাৰিব লাগিব। আপুনি যদি ৰাখিব নোৱাৰে, তেতিয়াহ'লে আপুনি অন্যক ৱৰ্ডছ নিদিব। বা আপুনি ক'ৰবাত যাম বুলি কৈছে, তেওঁক যদি আপুনি ফোন ৰিচিভ নকৰে, গতিকে ঠিক তেনেদৰে আপুনি যেতিয়া ৱৰ্ডছ দিব, মানুহ এজনক যেতিয়া কথা দিব, কথাটো আপুনি ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ আপুনি যেতিয়া আপোনাৰ ৱৰ্ডছ ফেইলৰ কৰিব, তেতিয়া ইয়ে কিন্তু আপোনাৰ ব্যক্তিত্বত আঘাত কৰিব। গতিকে আপুনি অলৱেজ কিপ ইয়ৰ ৱৰ্ডছ ভেৰি ষ্ট্ৰিক্টলি। অৰ্থাৎ আপুনি যেতিয়া মানুহক কথা দিব, তেতিয়া আপুনি সেই কথাটো কিন্তু যেনেকেই নহওক কিয় আপুনি ৰাখিবলৈ চেষ্টা কৰিব। দ্বিতীয়তে হৈছে যে মেক ইয়ৰ টাইম হোৱাট ইয়ৰ ইম্পৰ্টেণ্ট। অৰ্থাৎ যিটো সময়, অৰ্থাৎ যিটো আমাৰ এটা বস্তু আমি চাব লাগিব যে বৰ্তমান সময়ত আমাৰ প্ৰত্যেকৰে হাতত সময়ৰ অভাৱ হৈছে। গতিকে খুব কম সময়ৰ ভিতৰতে আমি বহুখিনি কাম কৰিব লগা হয়। তাৰ ফলত আমাৰ এটা দৈনন্দিন জীৱনত এটা আউল সৃষ্টি হয়, এটা প্ৰব্লেম এটা ক্ৰিয়েটছ হয়। গতিকে যেতিয়া আপুনি আপোনাৰ সকলোবোৰ কামৰ এখন লিষ্ট বনাই ল'ব আৰু আপুনি যোনটো কাম বেছি ইম্পৰ্টেণ্ট, সেই ইম্পৰ্টেণ্ট অনুযায়ী আপুনি অগ্ৰাধিকাৰ দিব, তেতিয়া আপুনি সুন্দৰভাৱে চলিব পাৰিব আৰু আপুনি
আপোনাৰ জীৱনটো আপুনি সুন্দৰভাৱে আগুৱাই নিয়াত ইয়ে যথেষ্ট সহায় কৰিব আৰু এনেদৰে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে আপুনি নো ক'বলৈ চেষ্টা কৰক অৰ্থাৎ আপুনি সকলো কামতে যে ইয়েছ ক'ব তাৰ কিন্তু কোনো ভ্যালিডিটি নাই কিয়নো আপুনি যেতিয়া প্ৰতিটা কথাতে আপুনি ইয়েছ এনসাৰ দিব তেতিয়া হয়তো আপুনি কেতিয়াবা অসুবিধাত পৰিব পাৰে গতিকে ট্ৰাই টু সে নো অৰ্থাৎ আপুনি নো ক'বলৈও শিকক কিয়নো আপুনি ধৰক কিবা এটা কামত ব্যস্ত হৈ আছে আপুনি এটা কিবা এটা আৰ্টিকল লিখি আছে বা কিবা এটা কাম কৰি আছে ইম্পৰ্টেণ্ট তাত যদি আপোনাৰ ফ্ৰেণ্ডে আপোনাক যদি ফোন কৰি মাতে বা তেওঁক যদি আপুনি লগ কৰিব বিচাৰে তেতিয়া হয়তো আপোনাৰ সেই কামটো নহ'ব গতিকে তেওঁক সেই মুহূৰ্তৰ কাৰণে আপুনি নো কওক পিছত তেওঁ আপুনি তেখেতক বুজাই দিব পাৰিব গতিকে আমি এটা বস্তু কৰিব লাগে ট্ৰাই টু সে নো অৰ্থাৎ আমি আমাৰ সময় সাপেক্ষে আমি কিন্তু নো ক'বলৈও শিকিব লাগে Another important point এটা হৈছে admit your mistake instantly অৰ্থাৎ আমি মানুহ মাত্ৰেই ভুল হয় গতিকে আমি আমাৰ দৈনন্দিন জীৱনত বা আমি আমাৰ লগ সংগৰ লগত হওক সোসাইটিত হওক কেতিয়াবা ভুল হয় আমি কেতিয়াবা কথা কোৱাত ভুল হয় কেতিয়াবা আমাৰ কাম কৰাতে ভুল হয় গতিকে যেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ ভুল হৈছে তেতিয়া আপুনি ইনষ্টেন্টলি কিন্তু হেইটো সাবমিট কৰক কিয়নো আপুনি যেতিয়া আপোনাৰ ভুলটো ইনষ্টেন্টলি অৰ্থাৎ তাৎক্ষণিকভাৱে আপুনি স্বীকাৰ কৰিব ইয়ে কিন্তু আপোনাৰ পাৰ্সোনালিটিত আঘাত নকৰে ইয়ে আপোনাৰ পাৰ্সোনালিটিটো লো নকৰে বৰং ইয়ে আপোনাৰ পাৰ্সোনালিটিটো ডেভেলপহে কৰিব গতিকে আপুনি আপোনাৰ যদি কেতিয়াবা ভুল হয় মিষ্টেক হয় তাক আপুনি একসেপ্ট কৰক আৰু আপুনি ইনষ্টেন্টলি তাৰ সাবমিট কৰক যে হয় মোৰ এই কামটো ভুল হৈছে গতিকে আপোনাৰ যি ভুল হয় বা আপোনাৰ যদি মিষ্টেক হয় তেতিয়াহ'লে আপুনি ইমিডিয়েটলি তাক সাবমিট কৰাৰ চেষ্টা কৰিব লাগে আৰু এনেটা হৈছে যে সমাজত কি হয় কেতিয়াবা আমি কেতিয়াবা সন্মুখীন হওঁ যে আপোনাক কেতিয়াবা হয়তো কোনোবা মানুহে আপোনাক বেয়াকৈ ক'ব পাৰে বা আপোনাক কেতিয়াবা ঠাট্টা মস্কৰা কৰিব পাৰে বা আপোনাৰ কেতিয়াবা আপোনাৰ ভাল হ'লে অন্য এজন মানুহে জেলাচিত আপোনাক কিবা বেয়াকৈ ক'ব পাৰে তাক আপুনি বেছি কেয়াৰ কৰাৰ কোনো প্ৰয়োজন নাই আৰু তাৰ কাৰণে কিন্তু এটা বস্তুৰ প্ৰয়োজন হৈছে কি যে মেক your mind power like the rock অৰ্থাৎ আপুনি আপোনাৰ মাইন্ডসেটটো অৰ্থাৎ build your mindset stronger than rock অৰ্থাৎ আপোনাৰ যেটো মাইন্ডসেট আছে এই মাইন্ডসেটটো আপুনি হিলতকৈও বেছি কঠিন কৰক যাতে আপুনি বেলেগৰ পৰা শুনা নেগেটিভ কথাবোৰে যাতে আপোনাক কেতিয়াও ডিপ্ৰেছ কৰিব নোৱাৰে গতিকে যেতিয়া আপুনি এই পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তেতিয়া আপুনি চাবছো আপোনাৰ জীৱনত আপুনি কেতিয়াও হতাশা বা আপুনি কেতিয়াও মন বেয়া লাগাৰ কথা কেতিয়াও আহিব নোৱাৰে গতিকে ফ্ৰেণ্ডছ এইবোৰৰ বিষয়ৰ ওপৰতে যেতিয়া আমি গুৰুত্ব আৰোপ কৰি আমাৰ জীৱনটো আগুৱাই লৈ যাম তেতিয়া আপুনি চাব বা আপুনি দেখিব যে আপোনাৰ জীৱনটো সুন্দৰভাৱে চলি গৈছে লগতে আপুনি আপোনাৰ ৰিলেশনশিপটো আপোনাৰ ফ্ৰেণ্ডছ হওক বা আপোনাৰ সোসাইটিত আপনি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছে গতিকে এইখিনি আপোনালোকে যদি মানি চলে নিশ্চয় আপোনালোকে জীৱনত এটা সুন্দৰ জীৱনৰ লগতে এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিব পাৰিব গতিকে ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ এই ভিডিওটো ভাল পালে তেতিয়াহ'লে আপোনাৰ ভিডিওটো লাইক কৰিব আপোনাৰ ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰিব আৰু মোৰ এই দিগন্ত ফিনস্পিয়াৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফ্ৰেণ্ডছ